এই অসম সন্মিলিত মৰ্চা যে স্থায়ী নহ'ব সেই কথাটো ৰাজনীতি কৰা প্ৰত্যেকগৰাকী মানুহেই গম পাইছিল কাৰণ যিখন মঞ্চত পাঁচগৰাকীকৈ দল যিকেইটা আছে দেখিছেই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ দাবীদাৰ হ'ব পাৰে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব পাৰে আনক ক'ব পাৰে সেই মঞ্চৰ স্থায়িত্ব কেনেকৈ থাকিব গতিকে কংগ্ৰেছৰ আচলতে এতিয়া জকাটো আছে মই কৈছোঁৱে কংগ্ৰেছৰ এতিয়া জকাটো আছে গতিকে ফলাফলততো সকলোৱে গম পাব এইবাৰ ৰকিবুল হুছেইনেতো প্ৰতিদ্বন্দ্বিতা কৰা নাই প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ পুত্ৰ প্ৰাঞ্জিল হুছেইনে এতিয়া কথা হ'ল যে কংগ্ৰেছৰ অৱস্থা হাৰিয়ানাত কি হৈছে আপোনালোকে দেখিছে লোকসভা নিৰ্বাচনত কি হৈছে দেখিছে আৰু বৰ্তমান অৱস্থাত আজি ৰাজ্যখনত আমিতো সমালোচনা কৰিব নালাগে সিদিনালৈকে একেলগে উঠা বহা কৰা ভাত খাই থকা দলকেইটাই কি কৈছে সেই কথাখিনিতো মানুহে শুনিছে গতিকে ৰাইজে